Hello everyone, welcome back to my channel. আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু ইমান দিন যিহেতু মই ভিডিঅ' দিয়া নাই আৰু এইটো ভিডিঅ'ত মোক মৰম দিব বুলি আশা ৰাখিলোঁ আৰু এয়া দেখিছেনে মই গৈছোঁ মোৰ লগৰ এজনীক মানে বহুত দিন লগ কৰা নাই আৰু তাই গাটো বেয়া বুলি শুনিছিলোঁ সেইটো কাৰণে চাবলৈ গৈছিলোঁ আৰু মোৰ লগত গৈছে ভাইটি আৰু মই ভাবিলোঁ পটককৈ বেছি দূৰ নহয় যিহেতু ওচৰতে আছে আৰু পটককৈ তাইক চাইও আহোঁ আৰু খবৰ কৰা হৈ যাব মানে আৰু লগৰজনী ঘৰ অকণমান সোমাব লাগে যেনিবা গাঁৱৰ ভিতৰত তাৰপিছত আমি ইমান ধুনীয়া দেখিছেনে প্ৰাকৃতিক দৃশ্যটো মই গাঁৱৰ ভিতৰতে গৈছোঁ ভাইটিৰ লগত এইফালে মানে ৰাস্তা আছে বেলেগ ৰাস্তাতে কিন্তু ক'লোঁ যে আজি ভাইটিক নাই এইফালেদি যাওঁ ব'ল তাৰপৰা আৰু মোৰ লগৰজনীৰ লগত মই ইমানেই কথা পাতিলোঁ যে মই তাত গৈ ভিডিঅ' কৰিবলৈকে পাহৰি থাকিলোঁ তাৰপিছত এয়া মই ঘৰলৈ আহি এয়া টেঙা খোৱাত লাগিলোঁ আৰু এই ঠাণ্ডা দিনত এই কোমৰ ৰ'দ জাকত টেঙা খোৱা মজাই বেলেগ নহয় ৰাইজ আজিলৈ বা